वेलकम बैक टू माय यूट्यूब चैनल और जेहेतु इतना गा पा धुई मेली मैं आजरी हो गलो हेकाने भाविसो আজি प्रथमते मैं बिहुत कि ललो ताके देखुवाओ और एनेके बेसी बस्तु एको लोৱা নাই किन्तु अलपमान किबा किबि ललो और बेसिके मैं आधा आहिছে ভিডিওটো बेसिके मैं मेखेला चादरे लैसो और मेखेला चादर कारण लैसो जेहेतु मैं स्कूलले जाब लागे स्कूल डिउटिले और तार कारणे अलप पातल पातल कापोर लागे डाठ कापोर पिंधिब मन नाजाय हेकाৰণে अलपमान केजुमान मेखेला चादरे ललो ताके आपनालोকক देखाও जे कापोरखिनि तो या मैं एजु एजुके देखाइ जाम এখন হৈছে এখন सिंगल मेखेला হয় तो आजिकाলি बर ओलाइছে বুলি কৈছে तो हेकाৰণে यार লগত सिंगल मेखेला এখন ললো तो यार লগত चादर নাই অকল सिम्पल के আছে এখন मेखेला तार पिছত আৰু এখন মেখেলা এখনো মেখেলাই হয় কিন্তু ইয়াৰ লগত এখন চাদৰ আছে তো এখন হৈছে ইয়াৰ লগত চাদৰ সিম্পল কাৰণ পাতল মোৰ পিন্ধি ভাল লাগে স্কুলত যেহেতু ডাঠ তেনেকুৱা বিলাক ভাল নালাগে হেকিনে পাতল কালাৰৰ সিম্পল গৰমত পিন্ধিবৰ কাৰণে এজোৰ ললো আৰু তাৰ পিছত ললো এজোৰ কটনৰে হয় কালাৰটো ভাল লাগিলে কাৰণে এনেকুৱা এজোৰ লৈছো কাৰণ সিম্পল বিলাকে ভাল লাগে ন ডাঠ বিলাকেনো বিয়া সভাত পিন্ধি ভাল লাগে কিন্তু স্কুলত এনেকুৱা বিলাক ভাল সেই কাৰণে এজোৰ পিংক কালাৰৰ তাৰ পিছত আৰু এজোৰ ললো এজোৰ আজিকালি এনেকুৱা কাপোৰ বিলাক বৰ চলিছে বুলি কয় কাৰণে এনেকুৱা এজোৰ লৈ থৈছো এনেকুৱা লাগিছে জনাব কাপোৰ কিজো একদম কম ছাগলী মাংস আৰু এফালে খিনি ৰসুন তাৰপিছত ধনিয়া পিঁয়াজ জলকীয়া এফালে গোটা মছলা এইখিনি এতিয়া বনাব আমাৰ ঘৰত খোৱা মানুহ কম সেইকাৰণে কমকে অনা হৈছে মা এতিয়া বনাব দুজনৰ কাৰণে আমাৰ ছাগলী মাংস বনি গ'ল একদম মজা ছাগলী মাংস মজা আজি থালিখন য'ত আছে এয়া খাচী মাংস তাৰ পিছত এয়া তিতা কেৰেলা ফ্ৰাই বেঙেনা ফ্ৰাই তাৰ পৰা এদিগি পিঁয়াজ আৰু লাই শাকৰ চাটনি পিঁয়াজ আৰু ইফালে বইল লাই শাক হেল্ল' ফ্ৰেণ্ড এতিয়া ভাতটো খাই লওঁ খাই বৈ মেলি আপোনালোকক আকৌ লগ পাম আৰু আপোনালোকক দেখালে আজি কাহিখনত কি আছে স্পেচিয়েলকে আজি স্পেচিয়েলকে হৈছে খাচী মাংস তো এয়া এতিয়া ভাত খাই বৈ মেলি আপোনালোকক আকৌ লগ পাইছোঁ আৰু ইফালে পিছ টাইমত আমাৰ গাঁৱৰ হুঁচৰি দলটো আহিলে হুঁচৰি গাবলৈ আৰু এয়া এতিয়া চবে চাহ খাই আছে পিছে আহি পোৱা দেৰি হ'ল এয়া আৰু আমি এতিয়া শৰাই লৈ লৈছোঁ একেবাৰে শেষত গাই মেলি হোৱাৰ পিছত দেউতা মা আৰু মই এতিয়া ৰাতি হৈছে আৰু ৰাতি আমাৰ ইয়াত বিহু পাতিছে সেইকাৰণে মা আৰু মই পটাপট ওলাই দিলোঁ জল্দিকে বিহু চাবলৈ বুলি এয়া মই ওলালোঁ আৰু এতিয়া মায়ে ওলাই আছে তো মই স্কুটিখন উলিয়াই লওঁ ইয়াৰ পৰা তালৈকে যাবলৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আমি গৈ পোৱা অলপ দেৰি হ'ল সেইকাৰণে কিছুমান অনুষ্ঠান আমি চাব নাপালোঁ এয়া হৈছে আমাৰ গাঁৱৰ বোৱাৰী বিহু দল যোনটো ফূৰ্তিতে নাচিছে তো আজিলৈ ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰোঁ তো নেক্সট ব্লগত আকৌ লগ পাম বাই বাই